गौर कर लो मेरी बातों पे तुम ध्यान दो, नैनों को मैं नम करूं सुकून में देता कान को। चिल्लाओ जोर से उठाओ अपने हाथ तुम, असली हिप हॉप से मिलाए हिंदुस्तान को, हाँ जी हिंदुस्तान को। असली हिप हॉप से मिलाए हिंदुस्तान को, हाँ जी हिंदुस्तान को। असली हिप हॉप से मिलाए हिंदुस्तान को। क्या মা মই ভিডিঅ' বনাইছোঁ মা, ঐ মা, ঐ চেভেন থাকচোন মা, মই ভিডিঅ' বনাইছোঁ। চ' মই ভাবিলোঁ যে আজি এটা মই ৰেপ চং বনাওঁ, কাৰণ মই আছলি হিপ হপ শুনি আছিলোঁ, ভাল লাগিলে, গতিকে ভাবিছোঁ এতিয়া ময়ো এটা ৰেপ চং বনাম, আপলোড দিম ইউটিউবত, আৰু একে ৰাতিতে ফেমাছ হৈ যাম। আৰু মই অকল মই নবনাওঁ, আপোনালোকক মই শিকাই দিম কেনেকৈ ৰেপ চং বনাব লাগে আৰু কেনেকৈ ইণ্টাৰনেটত হিলাই দিব লাগে। গতিকে আশা কৰোঁ মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাওক, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, নকৰিলেও নাই আপোনাৰ মৰ্জি। ধন্যবাদ। প্ৰথম বস্তু, আপোনালোকক এনেকুৱা এটা টুপি লগা হুডি এটা লাগিব, ৰেপাৰবিলাকে পিন্ধি লোৱা ষ্টাইলত আপোনালোকে পিন্ধি ল'ব লাগিব। তেতিয়া আপোনাৰ তাতে ৰেপাৰ বা পূৰা ফিলে পিন্ধিব লাগে, এইবিলাক মই একো নাজানো, চবেই পিন্ধে, ময়ো পিন্ধিছোঁ। আৰু চশমা থাকিলে ভাল, মোৰ চশমা আজি গতিকে চিন্তা নাই। আপোনালোকেও টুপি লগা কিবা এটা লাগিবই, মাষ্ট, নহ'লে ৰেপাৰ আপুনি হ'ব নোৱাৰে, পিন্ধিব লাগিব দেই। গতিকে এতিয়া আমাৰ নেক্সট বস্তু লাগিব, আমাৰ এটা বিল্ডিং লাগিব। বিল্ডিং যিটো বনি আছে, কমপ্লিট নোহোৱা বিল্ডিং এটা লাগিব, তাত গৈ ৰেপ কৰিব। গতিকে আমি পিন্ধিলোঁ, চশমা আছে, এতিয়া ব'লক বিল্ডিঙলৈ যাওঁ। চ' আমি আহি পালোঁহি এটা বিল্ডিং, বনি আছে এইবিলাক সম্পূৰ্ণ মানে এনেকুৱা। আপোনালোকে এনেকুৱা কমপ্লিট নোহোৱা এটা বিল্ডিঙলৈ যাব, কেলৈ যায় মই নাজানো, কিয় গঠন থাকে চাগে, কিবা কাৰণত যাব পাৰে। যদি আপোনালোকৰ ওচৰত এনেকুৱা কোনো বিল্ডিং নাই, তেন্তে আপোনালোকে নদীৰ পাৰত যাব পাৰে, হাবি জংঘলত যাব পাৰে। আমি নেক্সট ষ্টেপলৈ যাব পাৰোঁ এতিয়া। চ' আপোনালোকে কাপোৰ পিন্ধিলে, শ্বুটিঙৰ জেগা বিচাৰি পালে, এতিয়া আমাৰ নেক্সট ষ্টেপ হৈছে লিখিব লাগে গানটো। আৰু এইটো যিটো আপোনালোকে টেলেণ্টৰ ওপৰত নিৰ্ভৰ কৰিব। টেলেণ্ট নাই, টেলেণ্ট অলপ নাই, ঠিক আছে, চিন্তা কৰিব দৰকাৰ নাই। কাৰণ ভিগু আইচবদাই কি কৈছে, ভিগু আইচবদাই কৈছে যে তোমালোকৰ যদি কিবা লিখিব মন আছে, গান লিখিব মন আছে, টেলেণ্টৰ দৰকাৰ নাই, তোমালোকৰ দৰকাৰ আছে কেৱল ইণ্টাৰনেট পেকৰ। এইটোতো জিঅ' আছে, নিশ্চয় নেটপেক আছে, ইউটিউবত যাওক, অলপ কম শুনা, যিটো মানুহে বেছিকৈ শুনা নাই, তেনেকুৱা ৰেপ চং এটা বিচাৰক, আইডিয়াটো পালেই তাৰ পৰা কপি কৰি দিয়ক আৰু ফেমাছ হৈ যাওক। ভিগু আইচবদাইটো এনেকৈ ফেমাছ হৈছে না, আমিও অলপ শিকিব লাগিব। ডাঙৰ ডাঙৰ শিল্পী তেওঁলোকৰ নিশিকিলে কোনে নেকি নেক্সট। গতিকে আমি চব ৰেডি, গান কপি কৰিলোঁ ইউটিউবৰ পৰা। এতিয়া আমাক লাগে মিউজিক সাধাৰণ কথা, ইউটিউবত যাওক, ডাউনলোড কৰক, লগাই দিয়ক, ইমানে কথা। গতিকে এতিয়া আমি ইউটিউব যাম, তাৰপিছত আমি কপি কৰি দিম গানে। আমাৰ নেক্সট ষ্টেপ হ'ব, আমি গান বনাই, মিউজিক বনাই, তেতিয়া আমি ৰেকৰ্ডিং কৰিম। আপোনালোকে নিজৰ মোবাইলত কৰিব পাৰে। একবাৰ যদি ধনী টকা পইচা যি বহুত আছে, তথাপিও নিজৰ মা দেউতাৰ টকা নষ্ট কৰিবলৈ মন আছে, যাওক ষ্টুডিঅ'ত যাওক, বনাওক, মই ক'বলগীয়া নাই। আমি নিজৰ মোবাইলত বনাম, যাতে টকা পইচা খৰচ নহয়। তাৰপিছত আমি বনাম, ইউটিউব ভিডিঅ' বনাম, দিম, ইউটিউবত আপলোড কৰিম, খতম। এতিয়া মেইন ইম্পৰ্টেণ্ট বস্তু, আপোনালোকক লাগিব এটা কুল নেম, ভাল নেম এটা লাগিব, যিটো শুনিলে মানুহে একবাৰ ৰেপাৰ ফিল এটা আহে, মানুহ একদম ভয় খাই যাব লাগিব। গতিকে আপোনালোকৰ ভাল নাম এটা লাগিব। এই হোৱাটছআপ ব্ৰ' ফেণ্টাষ্টিক ব্ৰ'। তোমাৰ নামটো কি আছিলে, ফেচবুকত চাৰ্চ কৰি চাম। মোৰ নাম MC কোব্ৰা, ৱাহ, MC কোব্ৰা, ৱাহ। ৰিয়েল নেমটো ক'বা নেকি? ৰিয়েল নেমটো এতিয়া বিচাৰিলে ভাল বুলি ক'লো। ৰিয়েল নেমটো আচল নাম খগেশ্বৰ ব্ৰ', খগেশ্বৰ। গতিকে আপোনালোকে ভিডিঅ' বনাবলৈ এতিয়া আমাৰ ৰেডি হ'লোঁ, কাৰণ আপোনাৰ টুপি পিন্ধিলে বিল্ডিং হ'ব পালেহি, গান লিখি কমপ্লিট। এতিয়া আপোনাৰ মাত্ৰ বাকী আছে শ্বুটিং কৰিবলৈ। আপোনালোকে কি কৰিব লাগে, আপোনালোকে মাত্ৰ এনেকৈ কেতিয়াবা হাতখন মাজে মাজে এনেকৈ কৰিলেই হ'ল, অকল হাতখন এনেকৈ কৰিব, আৰু মাজে মাজে কেমেৰা শ্বুট কৰি এনে কৰিলেই হ'ল, বাকী আপোনালোকে কৰিব দৰকাৰ নাই। গতিকে আমি ভিডিঅ' শ্বুটিং আৰম্ভ কৰোঁ।
আৰু পাপাৰ নাক কাণ কাটি বামুণ যে মই জাত পাত মানি GF-ক এৰিলোঁ হাত চাত কাটি বেলেগ এজনী বিচাৰিছোঁ পাত পাত কৰি বেলেগ এজনী বিচাৰিছোঁ পাত পাত কৰি ফেচবুকত পৰি আছে লাখ লাখ জনী চিংগুলবোৰক মেছেজ দিওঁ মাত মাত বুলি ৰাস্তাত ধূলি চেণ্ডেল খুলি এজনীয়ে চৰিয়ালে থাৰ্ড ক্লাছ বুলি বুম ব্লাষ্ট কৰি লাডেনো মৰিছিল পাঁচটা গুলিত লাডেনো মৰিছিল পাঁচটা গুলিত লাডেনো মৰিছিল পাঁচটা গুলিত লাজ কাজ নাই মই নীলাজ দোকানৰ পৰা চুৰ কৰোঁ পিঁয়াজ নমতাকৈ যাওঁ মই বিয়াত আবে লুচি ভাজি লৈ আন ইয়াত ফেচবুকত গালি দিওঁ মিয়াক I am a Dhoni fan, hate you Virat. I am a Dhoni fan, hate you Virat. 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 পঢ়া শুনা টাইম কৰি বৰবাদ দিনৰ দিনটো ঘূৰি ফুৰো ক'ৰবাত ভাত খাই হাত মুচু পৰ্দাত চবেই কয় মই বোলে বটাৰ্ড চবেই কয় মই বোলে বটাৰ্ড চবেই কয় মই বোলে বটাৰ্ড উঠ আৰু কাম কৰ পাহৰি যা ভাগ্য বাকী চব বাদ দে কৰ নিজৰ কাৰ্য প্ৰথমে নিজৰ তই মূল্য কৰ ধাৰ্য বিশ্বাস ৰাখ এদিন তই কপাই দিবি ৰাজ্য উঠ আৰু কাম কৰ পাহৰি যা ভাগ্য বাকী চব বাদ দে কৰ নিজৰ কাৰ্য প্ৰথমে নিজৰ তই মূল্য কৰ ধাৰ্য বিশ্বাস ৰাখ এদিন তই কপাই দিবি ৰাজ্য পাহৰি যা ভাগ্য কৰ নিজৰ কাৰ্য মূল্য কৰ ধাৰ্য কপাই দিবি ৰাজ্য ভাগ্য কাৰ্য ধাৰ্য ৰাজ্য আৰ্য কল্প ভট্টাচাৰ্য এই হা কালি ৰাতি ভিডিঅ'টো আপলোড দিলোঁ ইউটিউবত এতিয়া চাওঁ বোলো কিমান মিলিয়ন ভিউ হৈছে হয়তো কাৰোবাৰ মেছেজ আহি ভৰ্তিৰে পৰা মোবাইলটো এয়া মোৰ ভিডিঅ'টো কিবা কিবি আহিছে কি আহিছে চাওঁ দেই Sorry guys. So